হেল্ল' বন্ধুসকল, কি খবৰ? মই পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তপন টিডিবলৈ। আজি মই আমাৰ নলবাৰীত গাঁৱলীয়া পৰিৱেশত আমাৰ কেনেকুৱা ধৰণে ভোগালীক আদৰৰ প্ৰস্তুতি চলাই হৈছে তাৰ এটি সম্পূৰ্ণ পৰিৱেশ আপোনালোকক দেখুওৱাৰ কাৰণে চেষ্টা কৰিম। গতিকে আমি যাব লগ নাই, কি কয়? আৰু মোৰ লগত আছে আজি মোৰ বন্ধু আমাৰ কমল। আমাৰ কমলে কিবা ক'ব? কমল হাই দি হাই হাই ই মানে হাঁহিৰ কাৰণে বিখ্যাত আৰু একদম পুৰা জাক্কা হাঁহি মাৰে ই। আমি প্ৰথমে যাব লৈছোঁ আমাৰ ঢেকীয়াবাৰী গাঁৱলৈ। তাতনো কেনেকুৱা ধৰণৰ ভেলাঘৰ বনাইছে আমি অকণমান চাব লাগছোন। আহক 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 আহক। আৰু আমি এয়া আহি পালোঁ আমাৰ ঢেকীয়াবাৰী গাঁৱলৈ। আৰু ইয়াতে খুব সুন্দৰকৈ মানে আমাৰ ভেলাঘৰ সজোৱা হৈছে। গতিকে আমি ইয়াত কেনেকুৱা ধৰণৰ ভেলাঘৰ সজোৱা হৈছে আৰু কেনেকুৱা ছিষ্টেমত বনোৱা হৈছে আমি আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। গতিকে আমি অকণমান সোমাবলৈ চেষ্টা কৰিছোঁ ভিতৰত। এয়া কি সুন্দৰকৈ আমাৰ একদম নাৰাৰে ভেলাঘৰ সজোৱা হৈছে ইয়াত। আৰু আমাৰ ইয়াতে আছে আমাৰ ইয়াৰ গাঁওবাসীৰে মানে এইবিলাক যোনে বনাইছিল। গতিকে আমাৰ বন্ধুসকল আছে, গতিকে মই তেওঁলোকক মাতিছোঁ। বন্ধুসকল অকণমান আগুৱাই আহা। ইয়াত মানে তোমালোকে কেনেকুৱা ধৰণৰ এটা মেছেজ দিব খুজিছা? তাৰমানে আমাৰ যিটো বিলুপ্ত হৈ যোৱা যিটো সংস্কৃতি, আমাৰ অসমীয়া পৰম্পৰাৰ যিটো সংস্কৃতি আছিল, এটা ভেলাঘৰৰ যিটো আৰ্হি, সেইটো আমি দেখুৱাবলৈ বিচাৰিছোঁ। লগতে আমাৰ জুপুৰি ঘৰ এতিয়া মানে সৰু ল'ৰা ছোৱালীবিলাকে দেখা নাই, বহুতে দেখা নাই, মৰণা মৰাটো দেখা নাই, আৰু মানে পশুধনৰ যিটো হেৰিটো দেখা নাই, তেওঁলোকক সেইটো আমি দেখুৱাবলৈ সম্পূৰ্ণ চেষ্টা কৰিছোঁ। হয়, এই আমাৰ যিটো মৰণা মৰা যিটো গৰুৰ দ্বাৰা এতিয়া সেইটো নোহোৱা হৈ গৈছে। তাৰ সলনি আমাৰ আধুনিক যিটো প্ৰযুক্তি তাক ব্যৱহাৰ কৰা হৈছে, যেনে ট্ৰেক্টৰ বুলি ক'ব পাৰোঁ আমি। আধুনিক সঁজুলি ব্যৱহাৰ কৰা হৈছে। এই আমি সৰু ল'ৰা ছোৱালী যিবিলাকৰ সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকে যিবিলাকে দেখা নাই, তেওঁলোকক লৈ আহক আৰু দেখুৱাওক এই ঢেকীয়াবাৰী গাঁৱৰ নলবাৰী জিলাৰ আপোনাৰ ওচৰতে ঘৰৰ। আৰু মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ সকলোকে আপোনালোকৰ চেনেলৰ জৰিয়তে। আৰু ইয়াত তেওঁলোকে এইটো অতি সুন্দৰ এটা মানে এটা খুব সুন্দৰ এটা থিম লৈছে। তেওঁলোকে বহুত ধুনীয়াকৈ মানে দেখুওৱাৰ চেষ্টা কৰা হৈছে। আৰু ইয়াত আমাৰ গাঁৱত ধৰক আমাৰ আইতাসকলে যেনেকৈ মানে গুড়া খুন্দি আমাৰ ঢেঁকী বুলি কয় তাত। গতিকে আজিকালি আমাৰ সেইবিলাক কমপ্লিটলি বিলুপ্তিৰ পথত। গতিকে ইয়াত সুন্দৰকৈ এতিয়া আমাৰ আইদেৱে মানে হেৰি খুন্দি আছে আৰু গুড়া খুন্দি আছে। গতিকে তাৰ এতিয়া সুন্দৰ এটা পৰিৱেশ দেখুওৱা হৈছে। কৰ্মত অতিভাৱে অত্যন্তভাৱে জড়িত গৰু গাড়ীৰ কথা আজিকালি ক'লে নাজানে। গৰু গাড়ী বুলি ক'লে কি নাজানে? এই গৰু গাড়ীখন কৃষি কৰ্মত একেবাৰে জড়িত আছিল। তাৰমানে ধান অনাৰ পৰা বিভিন্ন কামত আৰু কিছুমান বেলেগ বস্তু অনা নিয়া কৃষি কৰ্মত বস্তু বিক্ৰী কৰাৰ কামতো গৰু গাড়ীখন ব্যৱহাৰ কৰিছিল। কিন্তু আজিকালি গৰু গাড়ী নাই। গতিকে আমি গৰু গাড়ীখন দেখুৱাব বিচাৰিছোঁ সকলোকে, আমাৰ নতুন প্ৰজন্মক গৰু গাড়ীখন আমি দেখুৱাব বিচাৰিছোঁ। আৰু আমাৰ চাওক, এয়া খুব সুন্দৰকৈ মানে কুঁৱা ইয়াত সজোৱা হৈছে। আমাৰ গাঁৱত মানে বিশেষকৈ খুব জনপ্ৰিয় বস্তু, খুব সুন্দৰকৈ মানে কুঁৱাত যেনেকৈ আমি পানী উঠাইছিলোঁ আগতে, আজিকালি সেইবোৰ প্ৰায় দেখা নোপোৱা হৈছে। গতিকে ইয়াত তেওঁলোকে বিৰাট সুন্দৰকৈ মানে কুঁৱা এটি সজোৱাৰ চেষ্টা কৰিছে। গতিকে চাই লওক এই কুঁৱাটি। গতিকে মই এতিয়া ইয়াৰে আমাৰ ভাইটিসকলক সকলোকে বাই বাই দিলোঁ। আৰু মই এতিয়া গৈ আছোঁ কৈঠালকুছিত। আৰু তাত খুব সুন্দৰকৈ মানে আমাৰ জাহাজ বনোৱা হৈছে। গতিকে কেনেকৈনো বনাইছে তাত অকণমান আপোনালোকক অকণমান দেখাবলৈ মই চেষ্টা কৰিম। আমি এইবাৰ কৈঠালকুছিক যাওঁ আহক। তাতেনো কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছে অলপ চাওঁ অলপচোন, আহক কেনেকুৱা ধৰিছে। আমি পাই গ'লোঁ কৈঠালকুছি। চাওক, আমি এতিয়া পালোঁৱেই ভেলাঘৰ, পালোঁৱেই। আৰু আমি ফাইনেলি আহি পালোঁ আমাৰ কৈঠালকুছিত বনোৱা মানে আমাৰ টাইটানিক জাহাজখনলৈ। মানে এইটো ভেলাঘৰে। গতিকে টাইটানিক জাহাজৰ এটি সম্পূৰ্ণ মানে পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰা হৈছে। গতিকে চাব লওকচোন ভিতৰলৈ যাই পিনে কেনেকুৱা হৈছে। গতিকে মই আমাৰ ইয়াৰে আমাৰ বন্ধুসকলক লগ পালোঁ। তেওঁলোকে খুব সুন্দৰকৈ বনাইছে আমাৰ নাওখন। টাইটানিক জাহাজ বনাইছে ন? ঠিক টাইটানিক জাহাজ নহয় আৰু এখন খুব সুন্দৰ নাও। আৰু তেওঁলোকক মই সুধিব খুজিছোঁ যে তেওঁলোকে কেনেকুৱা ধৰণৰ ইয়াৰ পৰা এটা মেছেজ দিব খুজিছে। মানে এইটো কি আমাৰ সংস্কৃতিটো আঁৰি ৰাখিবৰ কাৰণে আমি ভেলাঘৰটো বনাইছোঁ ভালদৰে, নতুন প্ৰজন্মৰ উৎসাহ দিবৰ কাৰণে।
ইয়াত মানে সেই খৰচ কিমানমান হৈছে এতিয়া আমাৰ প্ৰায় 200ডাল বাঁহ গৈছে অঁ। আৰু মোটামুটি আপোনাৰ 2 ট্ৰেক্টৰত বেছি নাৰো গৈছে আৰু 2 ট্ৰেক্টৰ আছে আনিব লগা 2 ট্ৰেক্টৰত কৰি বেছিকৈ অলপ নাৰা গৈছে আচ্ছা আচ্ছা আৰু বাঁহ গৈছে 200ডালমান 200ডাল বাঁহ গৈছে গতিকে সেই হিচাপত বাজেটটো বহুত বেছি হৈ গৈছে বাজেটটো হৈছে আৰু আচ্ছা আৰু ইয়াত কাম কিমান দিনমান আগৰ পৰা চলিছিল আমি মোটামুটি 25 দিনমান আগৰ পৰা কাম কৰি আছোঁ এতিয়াও কমপ্লিট হৈছে প্ৰায় অলপ আছে আৰু আপোনাৰ আচ্ছা আচ্ছা ঠিক আছে তেওঁলোকক মই সকলোকে ধন্যবাদ জনালোঁ আৰু এইখন নাও বনাইছে সম্পূৰ্ণ পৰিৱেশ আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ অকণমান মই ভিতৰত মানে উঠি যাবলৈ অলপ চেষ্টা কৰিছোঁ আৰু মই এয়া আছোঁ একদম ওপৰত আছোঁ মানে আমাৰ বিল্ডিং চিষ্টেম বনাই দিছে ওপৰত মই উঠি আহিলোঁ ওপৰত আৰু এয়া আমাৰ দাদা ইয়াত কি খেলি আছে অঁ আমাৰ দাদা ইয়াতে মানে বহি আছে গতিকে দাদাই এতিয়া হাই দিব আৰু দাদা পৰা কাম ইয়াত কৰি আছে আপুনি প্ৰায় 1 মাহমান হৈ গৈছে কাম কৰা মোটামুটি আচ্ছা আচ্ছা গতিকে সকলোকে পুৰা সম্পূৰ্ণ একদম হৈ গৈছে আমাৰ এতিয়া আচ্ছা আচ্ছা এতিয়া সেই আৰু এতিয়া খানা খোৱাহে কথা ঠিক আছে খুব সুন্দৰ হৈছে আৰু দাদাক মই বহুত বহুত হেৰিত জনালোঁ গতিকে আৰু মই এইবাৰ তলৰ মানে হেৰিত সোমাব চেষ্টা কৰিছোঁ দেই তলত ইয়াতনো কি কৰিছে তেওঁলোকে অঁ ইয়াত এটা বেলেগ বস্তু বনাইছে মানে ইয়াতে বনাইছে চৌকা এইটোত আৰু তেওঁলোকৰ মানে ভেলাঘৰটো বনোৱা আজি প্ৰায় 1 মাহমান হ'ল আৰু ইয়াত বোলে সদায় খানা চলি আছে আৰু এইটো হৈছে চৌকা খানা এয়া মই আপোনালোকক পিছফালৰ পৰা দেখাইছোঁ আৰু পিছফালৰ পৰা চালে কি সুন্দৰ এটা ভেলাঘৰ আৰু আগফালৰ পৰা চালে এখন কি সুন্দৰ নাও এখন বঢ়িয়া হৈছে কামটো আৰু এয়া কি বিল্ডিং চিষ্টেম বনাই দিছে গতিকে এয়া আমি আহি আমাৰ ভিডিঅ'টোৰ আজিৰ অৱশেষত উপনীত হ'লোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব গতিকে আজিলৈ বিদায় লৈছোঁ আকৌ এটি লগ পাম অন্য এটি নতুন ভিডিঅ'ত ধন্যবাদ জয় আই অসম